মতলবত মানে মানুহৰ ওপৰত এজনে আন এজনৰ ওপৰত কমপ্লেইন কৰিছে, হেয়াৰিং দি আছে। মানুহ এনেই মানে একদম পুৰা আতংকিত হৈ আছে। হয়, এতিয়া মন্ত্ৰী আহি উপস্থিত হৈছে আৰু আমি ইয়াত মানে যিখিনি বস্তু মানে আমি ভিডিঅ' বনাই আছিলোঁ, মই মোবাইলৰ দ্বাৰাতে মই ভিডিঅ' বনাই আছিলোঁ আৰু হেমন্ত ডেকা ব্লক চেয়াৰমেনে আহি পেলাই মোৰ মোবাইলটো ধৰি পেলাই মোৰ মোবাইলটো ভাঙিছে, এয়া চাইছে আৰু মোক মানে জেকেটত ধৰিছে সি মাৰধৰ কৰিবৰ কাৰণে। আৰু অশোক সিংহাল ডাঙৰীয়া এনেকুৱা ধৰণৰ গুণ্ডাৰাজ চলাইছে নেকি ইয়াত? হা, আমি কি ভয় খাইছোঁ নেকি যে অশোক সিংহালক ভয় কৰি পেলাই আমি ব্লকত আহিব নোৱাৰিম, আমি হেৰিং দিব নোৱাৰিম? হা, মন্ত্ৰীৰ সন্মুখতে মোৰ মোবাইল ভাঙিছে, আক্ৰমণ কৰিছে, গুণ্ডাগিৰি কৰিছে। আমি কৈছোঁ ইয়াত পুলিচ আছিল, পুলিচ প্ৰশাসন আছে, সকলো মানুহ আছে। ইয়াত মানে পুলিচ প্ৰশাসন থকা অৱস্থাতো মোক আক্ৰমণ কৰিছে সিহঁতে। মানে বিনা প্রত্যেকটা ইলেকশনত কাজিয়া লাগে খেলা প্রত্যেকটা ইলেকশনত কাজিয়া হ'ল ঢেকিয়াজুলি সমষ্টিৰ সমজিল্লাত এছাৰৰ কাম ধুনীয়াকৈ চলি আছিল আৰু আমি আহি দেখিব পাইছোঁ কংগ্ৰেছৰ গুণ্ডাবানী আহি সমজিল্লাৰ ভিতৰত তেখেতসকলে মানুহক উচতনি দিয়াৰ লগতে যিসকল কমপ্লেইনকাৰী তেখেতসকলক ভয় ভাবুকি দিছে, তাৰ লগতে কাগজ চিৰিছে আৰু নিজাকৈ কিছুমান ফৰমেট বনাই তেখেতসকলক অহা দিনত কেছ দিম, জেলত সোমাম, মাৰি পেলাম বুলি তেখেতসকলে উচতনি দিয়াৰ পিছত আমাৰ মানুহৰ শংকা হ'ল আৰু শংকা হোৱাৰ পিছত আমি ইয়াত উপস্থিত হ'লোঁ আৰু উপস্থিত হোৱাৰ পিছত বাটা চোৰাঙৰ নেতৃত্বত গুণ্ডা বাহিনীয়ে, কংগ্ৰেছৰ গুণ্ডা বাহিনীয়ে, মই এজন বিজেপিৰ মণ্ডল সভাপতি, লগতে মই আঞ্চলিক পঞ্চায়তৰ চেয়াৰমেন আৰু আইনুল ইছলাম নামৰ ল'ৰা এজনে অপেন মোক মাৰ্ডাৰ কৰিম বুলি কৈছে আৰু মই অনুৰোধ জনাইছোঁ ইমিডিয়েট তেখেতক এৰেষ্ট কৰিব লাগিব। সেইটো মোৰ আহ্বান। কোনো সংগত নাই। তেখেতে এটা ৰেকৰ্ডিং কৰিছে য'ত আমি ইয়াত ৰখি আছোঁ, কথা পাতি আছোঁ ৰ'দত, সেইটো ৰেকৰ্ডিং কৰা কোনো কথা নাছিল। তেখেতক ক'লোঁ কিয় ৰেকৰ্ডিং কৰি আছে? ৰেকৰ্ডিং কৰিব নাপায়। যদি মন্ত্ৰীৰ ভিতৰত গ'লে হয়, চৌহদৰ ভিতৰত গ'লে হয়, তাত ৰেকৰ্ডিং কৰাত আমাৰ কোনো আপত্তি নাই, মই আপত্তি জনাইছোঁ। আৰু ঠিক আছে, আপোনালোকেতো ইয়াত আছে, আপোনালোকে সকলো জানে, ভিডিঅ' আছে। মই গতিও যদি আপোনালোকে দেখিছে, মোক মাৰ্ডাৰ কৰা ভিডিঅ'টো 365ত অপেন হৈছে আৰু এইটো অপেন কৰিব লাগিব। মই মিডিয়াক আহ্বান জনাইছোঁ। কথা হ'ল ঢেকিয়াজুলি সমষ্টিৰ সমজিল্লাত এছাৰৰ কাম ধুনীয়াকৈ চলি আছিল আৰু আমি আহি দেখিব পাইছোঁ কংগ্ৰেছৰ গুণ্ডাবানী আহি সমজিল্লাৰ ভিতৰত মানে বিনা মতলবত মানে মানুহৰ ওপৰত এজনে আন এজনৰ ওপৰত কমপ্লেইন কৰিছে, হেয়াৰিং দি আছে। মানুহ এনেই মানে একদম পুৰা আতংকিত হৈ আছে। হয়, এতিয়া মন্ত্ৰী আহি উপস্থিত হৈছে আৰু আমি ইয়াত মানে